পাটৰ ছাৰে যোৱাকালি ফোনযোগে জনাইছিল নতুনকৈ লোৱা মাটিডোখৰত অস্থায়ীভাৱে বনাই থোৱা ঘৰত তেওঁ নিজাববীয়াকৈ আয়োজন কৰা প্ৰীতিভোজৰ কথামতে আহি পালোঁহি। আহিয়ে গম পালোঁ যে ৰান্ধনি হোৱাৰ পাল, গতিকে কামত লাগি গ'লোঁ। প্ৰিয় শ্ৰোতা, আপোনালোকে আমাৰ কল্পতৰু অনুষ্ঠানটি শুনি আছে। এই অনুষ্ঠানটি কেনে পায় আমাক কমেণ্টৰ যোগেদি জনাবচোন। আমাৰ পূৰ্বৰ কল্পতৰু অনুষ্ঠানত আমাক কমেণ্ট দি আপ্লুত কৰিছিল। সঁচাকৈ বহুত মনত পৰে তাহানি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কল্পতৰু অনুষ্ঠান